হেল্ল' এভৰিৱান, আজি আছিলে বিদায় সভা। কিছু পৰ্ব দেখাই আছোঁ আপোনালোকক। আজি সভাখনত অংগনবাদী কৰ্মী আৰু সহায়িকা তিনিগৰাকীকৈ জ্যেষ্ঠ সমাজ সেৱিকা বাইদেউক বিদায় জনোৱাৰ এটি মুহূৰ্ত, আৰু এই মুহূৰ্তটিত সকলোৱে ভাগি পৰিছে যিহেতু জ্যেষ্ঠ আছিল তেওঁলোক। আৰু এই সময়তে আমাৰ মুখ্য সেৱিকা বাইদেউ ইয়াতে উপস্থিত আছে, মিতালী গগৈ বাইদেউ। তেখেতকো এখন সম্বৰ্ধনা জনাইছে এখনি চেলেং কাপোৰেৰে। আৰু বাইদেৱেও প্ৰতি তিনিগৰাকীকে অংগনবাদী কৰ্মী সহায়িকাক তেওঁ নিজৰ ব্যক্তিগত ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া বাইদেউ হয়, মিতালী গগৈ বাইদেউ। হৈছে বীণা বাইদেউ। বীণা বাইদেৱেও নিজৰ সুখ প্ৰকাশ কৰিছে কৰ্মকালৰ তেওঁ জীৱনত যিখিনি হৈছিল তাৰ বিষয়ে অকণমান বিতংকৈ ক'ব বিচাৰিছে সকলোৰে আগত। স্কুল যোৱা সময়ত ল'ৰা ছোৱালীখিনিও মনত পৰে। এই সময়টো এটা সঁচাই খুব আনন্দদায়ক সময়। আজি বহুত উপলব্ধি কৰিছোঁ, কাৰণ আমাৰ প্ৰত্যেকৰে হ'ব বাৰু এইটো। আৰু যদি কেতিয়াবা কাৰোবাক কঠোৰ কথাৰে বা কিবা কৈছিল সকলো ওচৰত মই ক্ষমা বিচাৰিছোঁ দেই। ইয়াতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু দুয়োগৰাকী যাতে সদায় সুস্বাস্থ্যৱান হৈ থাকে। আমি আমাৰ মাজৰ পৰা যেতিয়া স্থায়ীভাৱে বিদায় লৈছিলে, কৰ্মৰ পৰা অৱসৰ লৈছিলে, তেতিয়াতকৈ এতিয়া অকণমান সুন্দৰেই দেখিছোঁ, কাৰণ কামৰ বোজাৰ পৰা অকণমান পৰিত্ৰাণ পাইছে নিচিনা লাগিছে। অকণমান ভাল লাগিছে দুয়োগৰাকীকে দেখি। সদায় যাতে এনেকৈ হাঁহিমুখীয়া হৈ থাকে, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে, তাৰে কামনা কৰিছোঁ। আমি আমাৰ মাজৰ পৰা আজিহে বিদায় দিছোঁ, কিন্তু আমি গোটেই জীৱনটো জীয়াই থকালৈকে তেখেতলোকৰ কথা আমি মনত পেলাব লাগিব। আৰু তেখেতলোকে পঁচাশী চনত যেতিয়া জইন কৰিছিলে তেখেতলোকে বহুত কষ্ট কৰিছিলে। বিশেষকৈ বীণা বাইদেউতকৈ আমাৰ সত্য বাইদেৱে বিলিচৰপৰা গৈ আমাৰ ঘৰ পায়। আমাৰ ঘৰত ৰাতি 7টামান বজাত আকৌ ঘৰৰ পৰা খোজকাঢ়ি ঘৰ ওলায়, ঘৰৰ মানুহে বিচাৰি যায়। তেনেকৈ তেখেতলোকে কাম কৰিছিলে, সেইকাৰণে মোৰ দুখ লাগিছে। কিন্তু সেইটো ঠিক, মোবাইলত কিছুমান কাম আমি কৰি গৈছোঁ, নজনাটো সুধিলে কৈ দিলে বা আনহঁতে কৰাই কিছুমান লৈছোঁ, কিন্তু আগতে আমাৰ ৰিপৰ্টবিলাক থাকোঁতে বহুত কষ্ট হৈছিলে। বহি বিচাৰে, আগতে সাবিত্ৰীক বিচাৰে বা অঞ্জলীক বিচাৰে বা কাৰোবাৰ এগৰাকীক বিচাৰে, তেনেকৈ 3খনমান বহি তাত জমা কৰি আমি ৰখি থাকিব লাগে, বুজাই কয়। তেনেকৈ আমাৰ অকণমান পাতল হৈছে, খালি ইটোৱে আমাক অকণমান কষ্ট দিছে মানে মোবাইলে ঠিকেই কৰিছে, কিন্তু কষ্ট কৰা হাত চাপৰিটা মাৰি অকণমান বাইদেউ অকণমান মৰম নাচিব। বাইদেউ যদি কিবা বেয়া কৈছিলোঁ তেনেধৰণে তেওঁলোকে উপদেশ দিছিলে। হয়তো তেওঁলোকৰ ধৰণে কৰিব নোৱাৰিবও পাৰোঁ, কম বেছিকৈ হ'লেও আমি কামখিনি কৰি আহিলোঁ। আৰু শিশুসকলক এৰি থৈ আহি খুব বেয়া লাগিছে। নাতি আৰু আমাক এতিয়াও দেখিলে বাইদেউ বুলি সন্মান কৰে, তাতে ভৱিষ্যতেও তেনেকৈ আগুৱাই হিচাপ ৰাখিবলৈ দিছিলে। তেতিয়া অঞ্জলীক আমি বহুত দিগদাৰ দিছিলোঁগৈ। সকলোকে মই মোবাইল নাজানো, চবকে দিগদাৰ কৰিছিলোঁ। এইটো কৰি দেচোন, এইটো কৰি দেচোন, চবেই আমনি পোৱা নিচিনা পাইছিলোঁ। সকলোকে মই এতিয়া মোৰ ফালৰ পৰা তোমালোকে সকলোজন নিজৰ বাই ভনী বুলি এতিয়া সকলো দুজন মাৰজন কৰে, সেইটোহে মনত কৰে। আপোনালোকৰ লগত কাম কৰা সুযোগটো নিমিলিলে, যিয়ে নহওক আপোনালোকে যে ভালকৈ কাম কৰি গৈছে সেয়া গম পাই আহিছোঁ। আৰু এই বাইদেউক অলপ দিন অৱশ্যে পালোঁ, যদিও বাইদেউক মই বেয়াকৈ কৈছিলোঁ, বেয়া আছে নহয়। আমি যিকোনো কামেই পাওঁ আমাৰ নিজৰ বুলি ভাবি আমি কাম কৰি যাব লাগে।
আৰু নিজে গৈ মাতি থৈ আহিছিলোঁ মল্লিকা খুৰীদেউ। তেওঁ নোহোৱাৰ কাৰণে অকণমান মানে বেয়া লাগিছে, লগতে আমাৰ অনুষ্ঠানটো হৈ গ'ল হ'লে। অঞ্জলি আমাৰ বীণা বাইদেউ, সত্য পেহী, বিদেশ্বৰী খুৰীদেউ। বীণা বাইদেউ ইয়ালৈ যেতিয়া স্কুল আহিব সদায় ছাতি এটা লৈ আহিব আৰু বেগ এটা মানে লৈ আহিব এনেকৈ কৰি পিনে। আৰু সত্য পেহীক সদায় মানে পাওঁ এইখিনিত, মানে তেওঁ সদায় চাইকেলখন লৈ যাব, মানে একেবাৰে অৱসৰ শেষ মুহূৰ্ত লাগে। মই তেতিয়াই ভাবোঁ মই স্কুটিখন লৈ এওঁলোক সেইখিনি পাই, কিন্তু মই এইডোখৰ পাওঁহে। তেনেকৈ সদায় ক্ৰছ কৰোঁ। আজি এই মুহূৰ্তটো মানে বহুত মনত পৰিছে। খুব মানে আমি একদম মানে নিজৰ মাতৃৰ নিচিনা, নিজৰ সহকৰ্মীক মানে অৱসৰ দিয়াৰ পাছত ইয়াকে কৰি মোৰ চন্দ্ৰপুত্ৰ সন্মান মাৰিছোঁ। আপোনালোকৰ লগতে দীঘায়ু কামনা কৰিছোঁ এগৰাকী। ছেক্টৰ মিটিংখনৰ লগতে সামঞ্জস্য ৰাখি বিদায় সভাখন অনুষ্ঠিত কৰিবলৈ আমাক সুবিধা কৰি দিয়াৰ বাবে আমি কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ এই চেণ্টাৰৰ কৰ্মী জয়মণি দাস বাইক। তেওঁ যথেষ্ট কষ্ট কৰিছে কেইবাদিনৰ পৰা, ইটো সিটো বস্তু সামৰি গোটাই আনিছে বাইদেউহঁতৰ বিদায় সভাখন অনুষ্ঠিত কৰিবৰ বাবে। তেখেতক দেখিলেই গম পোৱা গৈছে যে কাপোৰ সাজযোৰ পিন্ধিবলৈ তেওঁৰ সময় নহৈছে। আমি কৃতজ্ঞতা জনাব বিচাৰিছোঁ আমাৰ সহকৰ্মী নিভা দত্ত। তেখেতেও যথেষ্ট কষ্ট কৰিছে এই সভাখন যাতে সুচাৰুৰূপে হৈ যায়, কাৰণ দায়িত্ব এটা লৈছিলে সামৰিবলৈ। নিজৰ মূৰত যেতিয়া দায়িত্বটো ল'লে কেনেকৈ শেষ কৰোঁ তাৰে চেষ্টাত কেইবাদিনো কথোপকথনৰ জৰিয়তে, আমাৰ ফোনৰ বাৰ্তালাপৰ জৰিয়তে বিভিন্ন দিহা পৰামৰ্শ আমিও বাৰু সৰু সুৰাকৈ প্ৰদান কৰি আছোঁ।